নমস্কাৰ গাইজ, মই শাকিল। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গল কাটা চকু মেলি আছে তোর মুখ কি করা তই গল কাটি দিছিস তোর মরবে না আৰু তহঁতে শুনছে যে এই আমাৰ আব্বা তুই কি কৈছি সি হাঁহৰ বোলে জীৱ বোলে আধা ঘণ্টা 1 ঘণ্টা থাকে। আৰু এইটো ৰাজু এইফালে ৰাহুল পুরো একদম হাঁহ বাচাত লাগি আছে, মানে খুটো উগলি আছে। মই এইফালে ভিডিঅ' কৰাত লাগি আছোঁ। তাৰেপিছত সিহঁতি খুটো উগলা হ'ল, উগলা কিবা হাঁহটো জ্বৰ নে কি বুলি কয় যে তেল উলিয়াই আছে। আৰু মানে তেলটো ওলাব লাগে যে তাৰ কিবা চিৰা কাপোৰ দি মুচিব লাগে, এইবিলাক কৰি আছে। এটা চাইডে ৰেচি ৰাজু, এটা চাইডে ৰেচি ৰাহুলে পুরো কাম কৰি আছে। আৰু মই এইফালে ভিডিঅ' কৰাত ব্যস্ত। তাৰপিছত চব বাচা কুটা হ'ল, হোৱাৰ পিছত হাঁহটি বহাই দিছোঁ। আমি মানে হাঁহটো বনবা নাজানিলে আমাৰ বাইদেৱে বনাইছে পুতলি, পুরো গান বাজি আছে আসলে। তাত পুতলি আছে খাই তাৰ খেলক নাচাগে পুরো ডেন্স কৰি আছে। এইফালে ৰাহুল, পুতলি, মই ৰাহুলে চুঙা দি শুকাব পাৰিছে জুই উঠা নাই কাৰণে। তাৰ খানা চানা খাই দি কাৰণে আমি আহি পালোঁ 1 তাৰিখে, জানুৱাৰীৰ 1 তাৰিখে আহি পালোঁ মদন কামদেৱত। মানে 1 তাৰিখে দুনিয়াৰ মানুহ হয় আৰু দুনিয়াৰ পখিলাও ওলায়। পখিলা মানে মই সেই অৰিজিনেল পখিলাৰ কথা কোৱা নাই দেই, মই বেলেগ পখিলাৰ কথা কৈছোঁ। আমাৰ দেৱাই চাই আছে মোবাইল, তাই মোবাইলে খাই দিছে তাৰ জিন্দগী। তাৰপিছত তাৰ পৰা ওলবা হজতে মানুহ চাইছোন কেনে এটা মানুহ ভিৰ, দূৰ নিকলিগেন মানুহ। এতিয়া ওলাওঁতে 8টা বাজিব। চাব দে, বাই বাই।